Hey guys, welcome to Study Assam. আপোনালোক সকলোকে মোৰ চেনেল Study Assamলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'টিত অসমীয়া ফকৰা যোজনা কিদৰে লিখিব লাগে সেই সম্পৰ্কে আলোচনা কৰিম। আজি আমি আলোচনা কৰিবলৈ লোৱা ফকৰা যোজনাটিৰ বিষয় হৈছে অচিন কাঠৰ থোৰা নলগাবা। এই বাক্যশাৰীৰ দ্বাৰা কিদৰে আমি এটা সুন্দৰভাৱে ফকৰা যোজনা লিখি প্ৰস্তুত কৰিব পাৰিম সেই সম্পৰ্কে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খন চাই ভাল পাব আৰু যদি ভাল পায় তেন্তে নিশ্চয় মোক কমেণ্ট বক্সত জনাব। আহক পলম নকৰাকৈ আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। অচিন কাঠৰ থোৰা নলগাবা। থোৰা হৈছে সুবলিত সোমোৱা ঢেঁকীৰ আগমূৰত লগাই থোৱা কাঠৰ অংশটো। ঢেঁকীত ধান চিৰা আদি বানিবৰ বাবে থোৰা অংশটো অতি টান হোৱা প্ৰয়োজন, কিয়নো এই থোৰাডালতেই ঢেঁকীৰ সমস্ত জোৰখিনি পৰে। সেয়েহে থোৰাডাল শুকাঠি গছৰ কাঠৰ পৰা হোৱাটো প্ৰয়োজনীয়। কোনোৱে অচিনাকি কোমল কাঠৰ থোৰা লগালে কেতিয়াবা থোৰাডাল ভাগি হাত মূৰ ভঙাৰ সম্ভাৱনাহে থাকে। অৰ্থাৎ অচিনাকি কাঠৰ থোৰা লগালে নিজৰ বিপদ নিজে মাতি অনা হ'ব। ঠিক সেইদৰে যি মানুহৰ পৰিচয় বা স্বভাৱ চৰিত্ৰৰ বিষয়ে ভালকৈ জনা নাযায় তেনে লোকক সহজে বিশ্বাস কৰা বা তেনে লোকৰ লগত সহজে ঘনিষ্ঠ হৈ পৰাটো উচিত নহয়, কিয়নো কেতিয়াবা সুযোগ লৈ তেনে লোকে অপকাৰ সাধন কৰিব পাৰে। গতিকে অচিনাকি ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰোঁতে সাৱধান হোৱা উচিত। আজি এই ফকৰা যোজনাটিৰ পৰা আমি এই কথাই অতি স্পষ্টভাৱে বুজিব পাৰোঁ যে আমি জীৱনত কেতিয়াও এনে ব্যক্তিৰ ওপৰত ভৰসা কৰিব নালাগে যি ব্যক্তিয়ে আমাৰ বাবে অপকাৰ সাধন কৰিব পাৰে। যি ব্যক্তিয়ে আমাৰ বাবে ভাল চিন্তা কৰে তেওঁ আমাৰ সুখত দুখত আমাৰ লগতেই থাকে, আৰু যি ব্যক্তি আমাৰ কাৰণে ভাল নহয় তেনে ব্যক্তি অকল সুখতহে আমাৰ লগত থাকে, কিন্তু দুখত তেওঁক আমি ক'তোতে বিচাৰি নাপাওঁ। সেয়েহে এই বাক্যশাৰীৰ অৱতাৰণা কৰা হৈছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খন চাই ভাল পাইছে, আৰু যদি ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ।